Good morning, dear students and viewers. Welcome back to my YouTube channel, MR Dex. Today I am going to discuss about the poem A Tiger in the Zoo of class 10 written by LESLIE NORRIS. In these poems, the poet LESLIE NORRIS makes a comparison between a tiger in the zoo and a tiger in the jungle. এই কবিতাটোত কবি লেছলি নৰিছে চিৰিয়াখানাত বন্দী হৈ থকা এটা বাঘ আৰু হাবিত থকা মুক্ত বিচৰণ কৰা এটা বাঘ দুটা বাঘৰ মাজত এক তুলনামূলক আলোচনা ইয়াত আগবঢ়াইছে। কবিতাটোৰ প্ৰথম ষ্টেঞ্জাটোত আছিলে লিখা আছে He talks in his vivid stripes. হি বুলি ইয়াত কবিয়ে টাইগাৰটোক বুজাইছে হি বুলি সম্বোধন কৰিছে He talks in his vivid stripes. Stalks মানে হল আগবাঢ়ি যোৱা খোজ কৰা ইন ইজ বিবিড ষ্ট্ৰাইপ বিবিড মানে উজ্জ্বল স্পষ্ট ষ্ট্ৰাইপছ মানে গাত থকা ৰেখাবোৰ অৰ্থাৎ তেওঁৰ গাত থকা উজ্জ্বল ৰেখাৰ সৈতে বাঘৰ দেহত যিবোৰ ৰেখা থাকে সেইবোৰ যে হি ষ্টক্স He stuck in his vivid stripes. তেওঁৰ গাত থকা উজ্জ্বল ৰেখাবোৰৰ সৈতে তেওঁ খোজকাঢ়ি ফুৰিছে The few step in his cage. কেইখোজমান তেওঁৰ সেই পিঞ্জৰাৰ ভিতৰতেই On patch of velvet quiet. কোমল সেই গাহ বনৰ দলিচাৰ ওপৰত In his quiet reach. তেওঁৰ সেই সম্পূৰ্ণ সেই চিৰিয়াখানাৰ ভিতৰত অৰ্থাৎ পিঞ্জৰাবদ্ধ চিৰিয়াখানাত পিঞ্জৰাবদ্ধ বাঘটোৰ কথা কৈছে বাঘটোৱে কি কৰিছে তেওঁৰ উজ্জ্বল ৰেখাবোৰৰ সৈতে পিঞ্জৰাটোৰ ভিতৰতে তেওঁ কি কৰিছে ইফালৰ পৰা সিফালে আহা কৰি আছে কিন্তু বাঘটো খুব শান্ত হৈ আছে তথাপিও তেওঁৰ মনত কি খুব ক্ৰোধ আছে তেওঁৰ মনত খং তথাপিও কিন্তু হি উপায় নাই হি পিঞ্জৰাৰ ভিতৰত কি হৈ আছে আবদ্ধ হৈ আছে ভেলভেট কোৱাইট মানে একেবাৰে মানে গাহ বন য'ত মানে খোজকাঢ়িলে শব্দ নহয় তেনেকুৱা একদম মানে দলিচাৰ নিচিনা সেইটোৰ কথা কৈছে ভেলভেট কোৱাইট ছেকেণ্ড ষ্টেঞ্জাত কৈছে হি শুড বি লাৰ্কিং ইন শ্বেডো হি বাঘটো শুড বি লাৰ্কিং ইন দ্য শ্বেডো লাৰ্কিং মানে লুকাই থকা চুপ লৈ থকা শ্বেডো মানে ছাঁ তেওঁ গছ গছনিৰ ছাঁৰ আঁৰত লুকাই থাকিব লাগিছিল স্লাইডিং থ্ৰু লং গ্ৰাছ দীঘল দীঘল গাহৰ মাজত গা গহাই পেট গহাই স্লাইডিং মানে পেট গহাই গাহৰ মাজত পেট গহাই চাবাচোন মেকুৰী এটাই যেতিয়া চিকাৰ ধৰিব যায় তেতিয়া চাব কেনেকৈ লাহে 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 আগবাঢ়ি যায় তাৰ গাটো গাহত দুবৰি বনত লাগি থাকে ঠিক তেনেকৈ কৈছে যে সিংহৰ বাঘটোৱেও কি কৰিব লাগিছিল তেনেকৈ গা গহাই পেলাই তেওঁ হাবিৰ মাজত হাবিৰ ছাৰ আঁৰত তেওঁ কি থাকিব লাগিছিল লুকাই থাকিব লাগিছিল কিয় নিয়াৰ দ্য ৱাটাৰ হোল ক'ত পানীৰ ঝৰ্ণাৰ কাষত হাবিত থকা যিটো জান বা জুৰি বা যিটো ঝৰ্ণা সেই ঝৰ্ণাৰ কাষত থকা হাবিত Where plum deer pass য'ত নেকি হকত আবত প্লাম মানে হকত আবত হৰিণাবোৰ য'ত নেকি অহা যোৱা কৰে সেই হৰিণাবোৰক ধৰিবৰ কাৰণে তেওঁ হাবিৰ সেই নদীটোৰ কাষত জানটোৰ বা ঝৰ্ণাটোৰ কাষত থকা গাহনিৰ মাজত গা গহাই গাৰ ছাৰ আৰু গছৰ ছাৰ আঁৰত তেওঁ লুকাই থাকিবলগীয়া আছিল কিন্তু সেইটো হোৱা নাই আজি তেওঁ কি হৈছে তাক মানৱ জাতিৰ দস্যুৱে তেওঁলোকক বন্দী কৰি আনি পেলাই নিজৰ তৃপ্তি সাধন কৰাৰ কাৰণে তেওঁলোকে কি কৰিছে পিঞ্জৰাবদ্ধ তেওঁলোকক পিঞ্জৰাবদ্ধ কৰি ৰাখিছে
He should be snorkeling around houses. He should be snorkeling মানে গেঙুৰি মাৰি ফুৰা চিঞৰ বাখৰ কৰা গৰ্জন মাৰি ফুৰিব লাগিছিল around houses গড়বোৰৰ চাৰিওফালে at the jungle is হাবিৰ হিটো মূৰত থকা হাবিৰ কাষত থকা bearing with his fangs bearing with white fangs bearing his white fangs তেওঁৰ বগা বগা দাঁতবোৰ উলিয়াই bearings মানে উলিয়াই his white বগা fangs মানে দাঁতবোৰ শিকাৰী দাঁতবোৰ যিবোৰ মানে কুকুৰ নিচিনা দাঁত বুলি কওঁ আমি কুকুৰ দাঁত যেটো দীঘল দীঘল দাঁত থাকে কৈছে সেই দাঁতবোৰ উলিয়াই his clothes আৰু তেওঁৰ হাতুৰাবোৰ দেখুৱাই পেলাই terrorizing the village গাঁৱৰ মানুহখিনিক terrorizing মানে ভয়াতুৰ আতংকিত কৰিব লাগিছিল the village গাঁৱৰ মানুহখিনিক He should be learning around houses at the jungle edge. দেও হাবিৰ হিটো মূৰত থকা বা হাবিৰ কাষত থকা মানুহবোৰৰ কি কৰিব লাগিছিল গৰ্জন মাৰি পেলাই গেঙৰি মাৰি পেলাই কি কৰিব লাগিছিল তেওঁলোকক He should be snorkeling around houses at the jungle is burying his white fangs his close terrorizing village burying his white fangs তেওঁৰ বগা বগা দাঁতবোৰ দেখুৱাই আৰু তেওঁৰ হাতুৰাবোৰ দেখুৱাই তেওঁ মানুহৰ ঘৰৰ চাৰিওফালে গেঙুৰি মাৰি ঘূৰি ফুৰি পেলাই কি কৰিব লাগিছিল হাবিৰ কাষত থকা গাঁৱৰ মানুহখিনিক তেওঁ কি কৰিব লাগিছিল আতংকিত কৰি তুলিব লাগিছিল কিন্তু হেতু নহল আজি হে বাঘটোক কি কৰা হৈছে মানুহে আনি পেলাই পিঞ্জিৰাৰ ভিতৰত তেওঁক পৰাধীন কৰি পেলাই আবদ্ধ কৰি ৰাখিছে আৰু মানুহে তাক দেখি পেলাই কি কৈছে তেওঁলোকে চকুৰ তৃপ্তিপুৰ কৰিছে আনন্দ পাইছে But he is locked in a concrete cell. কিন্তু সেই বাঘটোক আজি কি কৰা হৈছে মানুহে কি কৰিছে লকড কৰি থৈছে বন্দী কৰি থৈছে in a concrete cell লোহাৰ পিঞ্জৰাৰ ভিতৰত তাক কি কৰি থৈছে বন্দী কৰি থৈছে his strength behind bars তেওঁৰ strength শক্তিবোৰ behind মানে পিছফালে আছে কিয় বাৰ মানে লোৰ হিকলিবোৰ লোৰ যিবোৰ হেৰি পিঞ্জিৰাৰ যিবোৰ লোহাৰ ৰড আছে সেইবোৰৰ কথা বুজাইছে যে সেই লোহাৰ ৰডবোৰৰ ভিতৰত আজি তাৰ শক্তিটো কি হৈ আছে তাক বন্দী কৰি থৈ দিছে Stalking the length of his cage আৰু stalking মানে তেওঁ খুজকাঢ়ি সিফালৰ পৰা হিফালে গৈছে the length of the cage যে কেজৰ ভিতৰত পিঞ্জৰাটোৰ ভিতৰত যেটো ঠাই আছে সেই ঠাইডোখৰত হি কি কৈছে সিফালৰ পৰা হিফালে কি কৰি ফুৰিছে টহল দি ফুৰিছে Ignoring visitors যে এই ভিজিটৰ্স বোৰ তেওঁক দেখিবলৈ কাৰণে যিবোৰ ভিজিটৰ্স আহিছে তেওঁলোকক কিন্তু আওকাণ কৰি পেলাই হি একদম ইফালে ঘূৰি ফুৰিছে পিঞ্জৰাৰ ভিতৰত ইটো মূৰৰ পৰা হিটো মূৰলৈ তেওঁ ঘূৰি ফুৰিছে কিন্তু এই বাঘটোক যদি আজি হাবিত থাকিলেহেঁতেন তেন্তে তেওঁ কি কৰিতেন তেওঁ কিমান ফূৰ্তি কৰিলেহেঁতেন তেওঁ কিমান আনন্দত টহল দি ফুৰিলেহেঁতেন হৰিণা পহু শিকাৰ কৰি জপিয়াই ফুৰিলেহেঁতেন কিন্তু সেইটো হোৱা নাই আজি তাক মানুহে কি কৰিছে তাক পিঞ্জৰাত আবদ্ধ কৰি থৈছে আৰু হে আবদ্ধ হোৱা অৱস্থাত আজি কিন্তু তেওঁ মানুহৰ প্ৰতি তেওঁ চকু উঠাই চোৱা নাই মানুহক তেওঁ কেয়াৰ কৰা নাই মানুহবোৰক তেওঁ ইগনোৰ কৰি ফুৰিছে হি হাৰ্ডছ দ্য লাষ্ট ভয়েস এট নাইট তেওঁ ৰাতিৰ যেটো হেক শব্দ সেই শব্দটো তেওঁ শুনিছে অৰ্থাৎ হেক শব্দ মানে কি মানুহবোৰ চিৰিয়াখানাত মানুহবোৰ যায় আহে কিন্তু সব মানুহ ঘূৰি আহে অকল হেকলৈকে কি কৰে পহৰাদাৰী সকলে পুলিচবোৰে তাত কি কৰে পেট্ৰলিং কৰি থাকে আৰু কৈছে সেই পুলিচবোৰ যেতিয়া টহলদাৰী কৰা সময়ত যেটো তেওঁলোকৰ গাড়ীৰ যেটো শব্দ সেই শব্দটো তেওঁ শুনে অৰ্থাৎ তেওঁ হাৰে থাকে টোপনি না যায় the patrolling cars তেওঁৰ হে পেট্ৰলিং গাড়ীৰ শব্দটো শুনা পায় and starts with his brilliant eyes আৰু তেওঁৰ উজ্জ্বল চকুৰে তেওঁ কি কৰে তেওঁ লৰলাগি চাই থাকে at the brilliant star আকাশৰ হে উজ্জ্বল তৰাবোৰলৈ তেওঁ কি কৰে উজ্জ্বল তৰাবোৰলৈ তেওঁৰ উজ্জ্বল চকুজুৰিৰে তেওঁ কি কৰে চাই থাকে ইয়াত কোৱা হৈছে যে
তেও হাবিত থাকিলে হয়তো কি কৰিলেতেন ভালকে খাই বই গোটেই দিনটো শিকাৰ কৰি পেলাই ৰাতি তেও কি কৰিলেতেন আৰামত টোপনি মাৰিলে হেতেন কিন্তু হেইটো নকৰি পেলাই আজি এতিয়া কি হৈছে মানুহে যেতিয়া তেওক আনি পেলাই পিঞ্জৰাত আবদ্ধ কৰি থৈছে এতিয়া হি কৰিছে হি গোটেই ৰাতিটো হি উজাগৰে থাকিবলগীয়া হৈছে তেওঁৰ মনত শান্তি নাই বাঘটো কি হৈছে গোটেই ৰাতিটো উজাগৰে কটাবলগীয়া হৈছে হি হাৰ্স দ্য লাষ্ট ভয়েস এট দ্য নাইট দ্য পেট্ৰলিং কাৰ তেও কি এনেকৈ যদি ৰাতিৰ শেষলৈকে যিটো গাড়ী চিৰিয়াখানাৰ ভিতৰত পেট্ৰলিং কৰি থাকে সেই পেট্ৰলিং কৰা গাড়ীৰ শব্দটো তেও এতিয়া শুনিছে কিন্তু হাবিত থকা হেতেন তেও কি কৰিলেতেন সেই শব্দটো নুশুনিলে হেতেন and star with his brilliant eyes at the brilliant stars আৰু ৰাতি যেতিয়া আকাশত দুপৰ ৰাতি যেতিয়া তৰাবোৰ ওলাই সেই তেও উজ্জ্বল চকুজুৰিৰে সেই উজ্জ্বল তৰাবোৰলৈ চাই থাকে কিন্তু হাবিত থকা হেতেন হি হয়তো সেই মুহূৰ্তত কি হতে টোপনিত লালকাল হৈ পৰি থাকিল হেতেন তো ইয়াত কবি লেসলি নৰিছে কি কৰিছে হাবিত মুক্তভাৱে ঘূৰি ফুৰা এটা সিংহ এটা বাঘ আৰু পিঞ্জৰাবদ্ধ হৈ থকা এটা বাঘৰ মাজত কি কৰিছে এক তুলনামূলক আলোচনা কৰিছে আশা কৰিছো তোমালোকে এই কবিতাটোৰ পৰা তোমালোকে কবিতাৰ বিষয়বস্তুটো অৰ্থ সহকাৰে বুজিবলৈ সক্ষম হৈছে যদি তোমালোক মোৰ ভিডিওটো চাই পেলাই ভাল পাইছে তেন্তে প্লিজ সাবস্ক্রাইব মাই চ্যানেলস এন্ড শেয়ার ইট থ্যাংক ইউ ভেরি মাচ